শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জোনাই জিলা শাখাৰ 23 সংখ্যক বাৰ্ষিক অধিৱেশন কালিৰে পৰা 22 আৰু 23 তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জোনাই জিলা শাখাৰ শিশু যুৱ আইমাতৃ সমাৰোহখনি কৃষ্ণ শাখাৰ প্ৰাথমিক নামঘৰ আৰু নীলখ আঞ্চলিক কৃষ্টি বিকাশ সংঘত অনুষ্ঠিত কৰা হয়। প্ৰথম দিনা পুৱা 5 বজাত নামঘৰ পৰিচালনা সমিতিৰ সহযোগত জিলা সাংস্কৃতিক শাখাৰ পাত প্ৰসংগ কাৰ্যসূচীৰে প্ৰথম কাৰ্যসূচী আৰম্ভ কৰে। লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 30 সংখ্যক কেন্দ্ৰীয় শিশু যুৱ আইমাতৃ সমাৰোহৰ সাংস্কৃতিক শাখাৰ অন্তৰ্গত প্ৰতিযোগিতাসমূহ যেনে শিশু শাখাৰ বৰগীত লোকবাদ্য মাটি আখৰা, যুৱ শাখাৰ বৰগীত বায়ন নাদুভংগী নৃত্য শংকৰী নৃত্য ভুৰতাল দিহানাম থিয়নাম আদি, আইমাতৃ শাখাৰ লোকসংগীত শংকৰী নৃত্য আদি কাৰ্যসূচীৰে প্ৰথম দিনাৰ কাৰ্যসূচী সফল সামৰণি ঘটে।